মৰ্ণিং সকলোকে। আজি সোমবাৰ আহি গ'লোঁ আকৌ এটা আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টো স্পেচিয়েল হ'ব, কাৰণ কিহৰ কাৰণে গম পাই আপোনালোকক জনাইছিলোঁ। প্ৰত্যেক সোমবাৰে আমাৰ মন্দিৰত নাম হয়, তো আজি এটা আকৌ নতুন নামৰ ধ্বনিৰে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো আগবঢ়াম। তো প্ৰথমতে উঠিলোঁ, উঠি পেলাই এতিয়া আজি অলপ মানে ঘৰৰ কাম কৰিব লগা আছে। ঘৰৰ কাম মানে কেনেকুৱা, আমাৰ ৰাস্তাৰ কাষতে অলপ মানে মাটি আছে। ঘৰলৈ যিটো ৰাস্তা দি সোমাই সেই ৰাস্তাটোৰ কাষতে ঘৰৰ বাটত মানে পদূলিত, তো এই মাটিখিনি মানে অলপ চাফা কৰিব লাগে, চহাব লাগে। তাতে মানে অলপ খেতি কৰা হয় আমাৰ ইয়াতে, সৰু সুৰাকৈ কিবা কিবি পুলি চুলি এনেকৈ জলকীয়া, বেঙেনা, মানে ভোল, জিকা এনেকুৱা অলপ কিছুমান মানে শাক পাচলি খেতি কৰা যায় সেইকণ জেগাতে। সেইখিনি জেগা অলপ চাফা কৰি দিব লাগে। ইয়াতে আৰু কিবা কিবি পেলোৱাৰ মানে প্ৰস্তুতি চলাই আছে। পাপায়ো ক'লে যে এনেকৈ কৰি দে সেইখিনি, তো মই সেইখিনি কৰিবলৈ আহিলোঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন কোৰ ল'ব লাগিব, কোৰখন লৈ লওঁ। কোৰখন লৈ পেলাই সেই মাটিখিনি চহাব লাগিব প্ৰথমৰ পৰা, ইয়াৰ পৰা সেই তালৈ। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। কোৰখন ল'বলৈ আহি গ'লোঁ মই, এখন কোৰখন লৈ ল'লোঁ। ব'লক এতিয়া বাকীখিনি কাম কৰোঁ। তাৰপৰা মোৰ কামতো যাব লগা আছে, কামতো যাব লাগিব। তো এইখিনি কাম সোনকালে কৰিলেহে সোনকালে কামত যাব পাৰিম, নহ'লেতো মোৰো দেৰি হ'ব। কাম নাই ইয়াত, এনেই আছে। চাফাই অভিযানৰ কাম খতম। এতিয়া মাটিটো চহাব লাগে। চহোৱা হৈ গ'ল এবাৰ চহালে নহ'ব, কাৰণ মাটিটো এতিয়া চপৰা হৈ আছে ন। তো এবাৰ চহালে নহ'ব, অহাকালি আকৌ এবাৰ চহাই দিব লাগিব এইখিনি মাটি। তো মাটিটো কোমল কৰি ল'ব লাগিব, তাৰপিছতহে কিবা মানে বস্তু কিবা মানে শাক পাচলি পেলোৱাৰ আগতে মাটিটো তেনেকুৱা কৰি ল'লেহে সেই বস্তুটো হোৱাত সুবিধা হয়। তো আজি ইমানতে সমাপ্ত কৰিলোঁ। মাটি চহোৱা আৰু চাফাই অভিযান শেষ। এতিয়া মোৰ নিজৰ চাফাই অভিযান চলাওঁগৈ, মানে গা ধুম। গা পা ধুই ভাত পানী খাই মোৰ কামত আকৌ মই যাব লাগিব। যাবলৈ ৰেডি হৈ ল'লোঁ। বাইকখন বহুত লেতেৰা হৈ আছে, বাইকখন ধুব লাগিছিল, ধুবই পৰা নাই বাইকখন। ধুই আকৌ একোৱেই লাভ নহয়। বাটডাল গোটেই বোকাই হৈ থাকে। ঠিক আছে, চাই লওঁ বাৰু দুদিন এদিন, তাৰপিছতে ধোৱাৰ ব্যৱস্থা কৰিব লাগিব বাইকখন উলিয়াই লৈ। এতিয়া গৈ থাকোঁ। বাবা ভোলা নাথাকে চিন্তি ওলাই গ'লোঁ। বাবা আজিৰ দিনটো যাতে ভালে কুশলে পাৰ হয় তাৰে কামনা আপোনাৰ ওচৰত। ব'লক এতিয়া গৈ থাকোঁ। আজি আহি আমি সকলোৰে মৰমৰ আমাৰ নাদাক লগ পালোঁ আহি। এতিয়া নাদাৰ ওচৰত অলপ বহিলোঁ, নাদাৰ লগত অলপ কথা পাতোঁ। হাই নাদা, ভালে আছে? অলপ হাই কৰি দিয়ক। তেখেতৰ নামটো হৈছে ৰোহিত নাথ। তেখেত আমাৰ সকলোৰে মৰমৰ। ইয়াতে আমি নাদাৰ লগত একেলগে কাম কৰোঁ। বাকী খবৰ মোৰ ভালেই বাৰু, ঘৰৰ ফালেও ভালেই।
এতিয়া আহি গ'লোঁ মৰিগাঁও DC অফিচত। সেইটো চাওক DC অফিচ আমাৰ মৰিগাঁও। তো মৰিগাঁও DC অফিচত অলপ কাম আছিলে, এজন খুৰা লগ কৰিব লগা আছিলে। তো এতিয়া আমি খুৰাজনক লগ কৰিম। খুৰাজন বৰ্তমান নাই, অলপ ৰ'ব লাগিব খুৰাজনৰ কাৰণে। তো অলপ ৰৈ দিওঁ। সেইজনে হয় খুৰাজন, মই লগ কৰিব আহিছিলোঁ এতিয়া। হয়, তেখেতে ইয়াৰে কৰ্মচাৰী হয়। মোৰ কাম হৈ গ'ল তেখেতৰ লগত এতিয়া। তো এতিয়া আকৌ মোৰ কামত মই বাকীখিনি কৰিবলৈ যাই আছোঁ। খুৰা গৈ থাকোঁ এতিয়া। ঠিক আছে থেংক ইউ। তো খুৰাৰ লগত কাম কৰি হৈ গ'ল মোৰ, ওলাই আহিলোঁ এতিয়া অফিচৰ পৰা। তেখেতৰ নামটো ললিত দাস হয়। বাকী কাম আছে বেলেগত, মই তাতে যাম এতিয়া। বাকী কাম কৰোঁ। বনাই আছে দাদাই কুঁহিয়াৰ ৰস। ৰেডি হৈ গ'ল কুঁহিয়াৰ ৰস, খাই দিওঁ। মজা। খাই খুব ভাল লাগিছে, আৰু এগিলাচ লৈ ল'লোঁ। খাই ব'লক এতিয়া আকৌ গৈ থাকোঁ। দিনটো কাৰ্য শেষ কৰি আহি ঘৰ পাই গ'লোঁ। ঘৰ পাই অলপ জিৰণি ল'লোঁ বাৰু। জিৰণি লৈ গা ধুলোঁ। গা ধুই এতিয়া থানলৈ ৰেডি হৈ গ'লোঁ যে থানলৈ যাম। আজি সোমবাৰ, তো থানত কি হ'ব আপোনালোকক মই ৰাতিপুৱা জনাই থৈছোঁ। তো এতিয়া চাহ খাওঁ, চাহকাপ খাই থানৰ দিশে আগবাঢ়িম এতিয়া। এয়া চাওক চাহ। তিনি বস্ত্ৰ পিন্ধি থানলৈ বুলি ৰেডি হৈ গ'লোঁ ভকত হৈ। একচুৱেলি তিনি বস্ত্ৰ ল'লেই জানা ভকত নক। তিনি বস্ত্ৰ ল'লে ভকত বুলিও নকয়। একচুৱেলি কি হয়, তেখেতৰ মনোভাৱ, তেখেতৰ কৰ্ম আৰু তেখেতৰ ধৰ্মৰ ওপৰত গোটেইবিলাক নিৰ্ভৰ কৰে। যদি তেখেতলোকৰ মনেই ভাল নহয়, তেখেতলোকৰ কৰ্মই ভাল নহয়, তো তেখেতক তিনি বস্ত্ৰ পিন্ধিলেও ভকত বুলি কোৱা নহয় একচুৱেলি। আহি থান পাই গ'লোঁ। থানৰ যিখিনি কাৰ্যসূচী হয় এতিয়াও আৰম্ভ হোৱা নাই, হ'ব আৰু সেৱা সৎকাৰ কৰি লওঁ। আহি পাইছোঁ, গোটেইখিনি আহিব আছেই। তো সকলোখিনি আহি লওক, তাৰপিছতে আমাৰ থানৰ যিখিনি কাৰ্যসূচী থাকে সেইখিনি আৰম্ভ হ'ব। আপোনালোকক দেখাম আজি আমাৰ কৰিবলৈ লৈছোঁ। সিজদাৰান্ত যে দস্তা সুত জ্ঞান বিগ
শেষ কৰি সকলো ঘৰা ঘৰি গুচি গ'ল আৰু ময়ো আহি ঘৰ পালোঁ। পাই ভৰিয়াত মুখ সকলোবোৰ ধুলোঁ, ধুই আহি ভাত খালোঁ। ভাত খাই আহি অলপ বহিছোঁ, বহি যাম আকৌ বিচনালৈ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত।